Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লে আৰু এই ভিডিঅ'টো মই বহুত দিনৰ পিছতে কৰিছো কাৰণ মোৰ 9 মান্থ প্ৰেগনেন্সি হৈ থাকোতে কৰা তাৰ পিছত মই ভিডিঅ' দিব পৰা নাই আৰু আপোনালোককো আমাৰ ভাল খবৰটো জনাব পৰা নাই যে আমাৰ ল'ৰা হ'ল নে ছোৱালী হ'ল বাৰু যে কি নহওক তথাপিতো ভিডিঅ' যিমান পাৰো দিবলৈ চেষ্টা কৰিছো এতিয়াতো বেবীৰ লগত ইমানকে নোৱাৰিমেই বাৰু তথাপিতো যিমানখিনি পাৰো দেখাইছো এইফালে হুদিৰ আগদিনাখন সকলোৱে মিলি লগ খালো আৰু ভিনিয়ে বহুত দিনৰ পৰা কোনবাটো চাইতে গৈছিলে সকলো লগ পালে মানে সকলোকে মানে লগ পালে মানে পাৰিম বুলি ভাবিছিলে আৰু এইফালে কোনটো ফুলালে আৰু কোনটোখিনি ভিনিয়ে সকলো ঠিক কৰি লৈছে আৰু খাবৰ বাবে যা যোগাৰ কৰিছে এইফালে ইমানখিনি কোনটো ফুলালে আৰু মই কোনটো নাখাওঁ তাতে কো আলহী ওলালে এইফালে তিনি বিয়নী লগ খালে ভণ্টিৰ শাহুৱে আমাৰ মা আৰু মোৰ শাহু মা আৰু এইফালে কি আনিছে দেখাই দিছো বুনিয়া ভজি আৰু মানে ভণ্টিৰ মানুহটোৱে ফুচকা লৈছিল আমাক খাবলৈ আৰু ফুচকা খাই বহুতে ভাল পাওঁ ইয়া আছে হুদিৰ দিনাখনৰ ভিডিঅ' হুদিৰ দিনাখন নিজকে অলপ সজাই ৰাখিছো আৰু আজিৰ পৰা প্ৰায় এমাহ হৈ গ'ল পাকঘৰত সোমাব পৰা নাই আজিৰ পৰা পাম আৰু সোমাবলৈ তাৰ পিছত আৰু বেটিকো মানে এয়া বেটিক গা পা ধুৱাই বাপেকৰ লগত অকণমান দি দিছো লৈ আছে তাৰপিছত এয়া নামঘৰত অনুষ্ঠানৰ বাবে যা যোগাৰ কৰিছে আৰু মাহ প্ৰসাদৰ আইসকলে এইফালে সিদ্ধ বনাবৰ বাবে যা যোগাৰ কৰিছে সকলোৱে নিজৰ নিজৰ কামত লাগি আছে তাৰপিছত মই এইফালে ভাগৱত শুনি আছো আইসকলৰ লগত আৰু এইফালে দেউৰী আই প্ৰসাদ বিতৰণৰ বাবে কলপাত কাটিছে প্ৰসাদ বিতৰণ আৰু সিদ্ধ লোৱাৰ সময়ত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ তাৰপৰা বেয়া নাপাব হ'লেও যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো ইমানেই আছিল বাই